আজি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাত 2023 চনৰ ইম্পৰ্টেণ্ট এটা ৰচনা অসমৰ বানপানী। এইটো ক্লাছ 9ৰ কাৰণেও হ'ব পাৰে, আহিব ক্লাছ 11তো আহে, ক্লাছ 12তো আহে। তথাপিও মেট্ৰিকৰ আহি আছে, তো মেট্ৰিকৰ অসমৰ বানপানী বুলি দিছোঁ। এইটো বুজি পালেই হ'ল, বেছি টান নাই, ইয়াত মিলাই লিখিব পাৰি। শুনকচোন কি লিখা আছে। অসমৰ বানপানী উত্তৰ। আৰম্ভণি। বানপানী অসমৰ এটা জ্বলন্ত সমস্যা। অসমত বানপানীৰ লগতে গৰাখহনীয়াও হয়। ইয়াত গৰাখহনীয়াৰ বিষয়ে লিখিবলৈ আহিলেও এইটোৱে লিখিলে হৈ যাব। অসম ৰাজ্যখন বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰিছে। এই অৱস্থা চলি থাকিলে অসমৰ উন্নয়ন ব্যাহত হোৱাই নহয়, ৰাজ্যখনৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি হ'ব। বানপানী আৰু গৰাখহনীয়াৰ কাৰণ। অসমৰ চাৰিওফালে পৰ্বত পাহাৰেৰে আৱৰা। সেই পাহাৰবোৰৰ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা বহুতো নৈ বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। পৰ্বত পাহাৰত বৰষুণ হোৱাৰ লগে লগে এই নৈবোৰত সোঁত খৰকৈ ববলৈ ধৰে আৰু পানীও উপচি পৰে। বাৰিষা এই নৈবোৰত প্ৰায় একেলগে বানপানী উঠে। 1950 চনত অসমত এটা বৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত ব্ৰহ্মপুত্ৰখন কিছু বাম হ'ল বুলি বিশেষজ্ঞসকলে অনুমান কৰে। ব্ৰহ্মপুত্ৰৰ পৃষ্ঠভাগত গোট খোৱা পানী পোনে পোনে বৈ যাব নোৱাৰি পাৰ বাগৰি যায়। তাৰ ফলত বানপানী হয়। আনহাতে প্ৰবল বেগেৰে পাহাৰৰ পৰা বৈ অহা নৈবোৰে তাৰ দুয়োপাৰে গৰাখহনীয়াৰ সৃষ্টি কৰে। মথাউৰিবোৰ বন্ধাৰ ফলত নদীৰ গতি ব্যাহত হয়। কেতিয়াবা মথাউৰি ভাঙিলে প্ৰবল ধৰণে পানী বাগৰি যায়। এঠাইত বান্ধি পানী নিয়ন্ত্ৰণ কৰিলেও আনফালে আকৌ পানী বেছি হয়। আটাইবোৰ নৈৰ পানী ব্ৰহ্মপুত্ৰত পৰাত বিস্তৃত অঞ্চলত ব্ৰহ্মপুত্ৰই পানী বিয়পাই দিবলগীয়া হয়। বৰ্তমান কালত অসমত কৃত্ৰিম বানপানীৰ একোপো বেছি হোৱা দেখিবলৈ পোৱা গৈছে। বানপানী আৰু গৰাখহনীয়াই কৰা উপকাৰ। বানপানী আৰু গৰাখহনীয়াই বহুতো অপকাৰ কৰে। বানপানীত মানুহৰ নানা দুৰ্গতি হোৱা দেখা যায়। বানপানীয়ে বহুতো মানুহৰ ঘৰ-দুৱাৰ, গৰু ম'হ উটুৱাই নিয়ে, শস্য আদি নষ্ট কৰে। ভঁৰাল আদি ভাঙি নিয়াত সঞ্চিত খাদ্যও নষ্ট হয়। হঠাৎ পানী বাঢ়ি মথাউৰি ভাঙিলে প্ৰবল সোঁতত ঘৰ-বাৰী উটুৱাই নিয়াৰ উপৰি মানুহৰ প্ৰাণ হানি হয়। তদুপৰি বানপানীৰ ফলত দেশৰ ৰাইজৰ স্বাস্থ্যৰ অৱনতি ঘটে। জীৱ-জন্তুবিলাকৰো সংকটপূৰ্ণ অৱস্থা হয়। বান পীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ ক্ষতি হয়। ৰাস্তা পদূলিবোৰ ছিঙি নিয়াত আৰু দলং আদি উটুৱাই নিয়াৰ ফলত অযথা খৰচৰ বাট ওলায়। গৰাখহনীয়াৰ ফলত হেজাৰ হেজাৰ বিঘা খেতিৰ মাটি নদীৰ বুকু যায়। বহুতো গাঁও চিকাৰলৈ নিশ্চিত হৈ পৰে। বানপানীৰ উপকাৰ। সাধাৰণভাৱে বানপানী যদি এবাৰ আহে তেন্তে খেতিৰ বাবে উপকাৰী, কিয়নো এনে পানীয়ে নানা ঠাইৰ পৰা সাৰ আদি কঢ়িয়াই আনে, ফলত মাটিবোৰ পলসুৱা হয়। সেই পলসুৱা মাটি শস্যৰ বাবে বৰ উপকাৰী। আনহাতে বানপানীয়ে মাছৰ উৎপাদনো বৃদ্ধি কৰে। বানপানী আৰু গৰাখহনীয়াৰ নিয়ন্ত্ৰণ উপায়। অসমৰ নদীবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বানপানী আৰু গৰাখহনীয়া ৰোধ কৰাটো সম্ভৱ নহয়। কেৱল মথাউৰিয়ে নদী নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অৱশ্যে চৰকাৰৰ তৰফৰ পৰা নদী নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰেও ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ বাবে মনোযোগ দিছে। পাহাৰত যধে-মধে মাটি খুন্দা, গছ-গছনি কটা বন্ধ কৰিব লাগে। ৰেজাৰৰ ব্ৰহ্মপুত্ৰৰ তলিভাগ খান্দি দ কৰাটো বানপানী নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ কথা। বান নিয়ন্ত্ৰণৰ বাবে ধাৰ্য কৰা চৰকাৰী পুঁজিৰ অপব্যৱহাৰ
অপব্যৱহাৰ ৰোধ কৰিব লাগিব। কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰ মিলি ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে অসমৰ বাকীবোৰ নৈ নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰিব। উপসংহাৰ: বানপানী আৰু গৰাখহনীয়া সমস্যা আমাৰ ৰাজ্যখনৰ বাবে এক বিৰাট প্ৰত্যাহ্বান। বিজ্ঞানসন্মত পৰিকল্পনা আৰু পদ্ধতিৰে অসমৰ নদ-নদীসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰিলে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো নোহোৱা হ'ব আৰু ৰাজ্যখনৰ উন্নতিও ত্বৰান্বিত হ'ব। ধন্যবাদ।